নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ ভাৰতীয় গণিতৰ 13 নম্বৰ অধ্যায় আলোচনা কৰিব লৈছোঁ আৰু এই 13 নম্বৰ অধ্যায়ত সূচক আৰু ঘাত নামৰ পাঠটো দিয়া আছে এই সূচক আৰু ঘাত নামৰ পাঠটিৰ অৰ্থাৎ অনুশীলনী 13A এই 13A যথাযথ মই কেইটামান প্ৰশ্ন আলোচনা কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। এক নম্বৰ দিয়া আছে মান নিৰ্ণয় কৰা অৰ্থাৎ 6 কিউব এই 6 কিউবটোৰ মান নিৰ্ণয় উলিয়াব লাগে। 6 কিউব মানে কি বুজাইছে 6 অৰ্থাৎ 6ৰ ওপৰত কিমান ঘাত 6ৰ ঘাত কিমান 3 অৰ্থাৎ 6 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ মই দেখাই দিছোঁ তোমাক এক নম্বৰ আৰু লগতে তোমালোকে নিজৰ কিতাপখন লৈ বহিবা তেতিয়া তোমাৰ বুজাত সুবিধা হ'ব। এক নম্বৰ সলভ এই একৰ এক নম্বৰটো দিয়া আছে তোমাৰ 6 কিউব এই 6 কিউবত যেতিয়া তুমি মান নিৰ্ণয় কৰিবা তেতিয়া কি কৰিবা 6ৰ ওপৰত কিমান আছে 3 অৰ্থাৎ 6ৰ ঘাত 3 মানে 6 ভূমি ঘাত হৈছে 3 অৰ্থাৎ 6ৰ তৃতীয় ঘাত উলিয়াব লাগে যিমান থাকিব সিমান ঘাত অৰ্থাৎ 6ৰ তৃতীয় ঘাত উলিয়াব লাগে অৰ্থাৎ 6টো তোমাৰ কিমান পূৰণ 6 কিমান বাৰ পূৰণ হৈছে 3 বাৰ 6 * 6 অৰ্থাৎ 6 * 6 মানে 6 3 বাৰ পূৰণ কৰিলে কিমান পাওঁ 6 * 6 = 36 36 6 * 216 অৰ্থাৎ 6ৰ ঘাত অৰ্থাৎ 6ৰ তৃতীয় ঘাত হৈছে কিমান 216। নেক্সট আমি 2 নম্বৰটো লৈছোঁ 2 নম্বৰটো দি আছে 3 to the power 5 ইয়াক আমি 3 to the power 5 মানে 3ৰ পঞ্চম ঘাত উলিয়াব লাগে পঞ্চম ঘাত অৰ্থাৎ 3 কিমান বাৰ পূৰণ 5 বাৰ 3 কিউব ইনটু 3 স্কয়ার অর্থাৎ 3 কিউব মানে কি 27 ইনটু 3 স্কয়ার মানে কি 9 এটি পূরণ করে দিয়া 243 হবে কি 3 পঞ্চম ঘাত। নেক্সট 3 নম্বর 5 কিউব ইনটু 11 স্কয়ার এর মান উলিয়াব লাগে অর্থাৎ 5ৰ পঞ্চম ঘাত কি 5ৰ তৃতীয় ঘাত আৰু 11ৰ বর্গ অর্থাৎ তৃতীয় ঘাত মানে কি কিউব 5ৰ কিউব উলিয়াব লাগে আৰু 11ৰ বর্গ 5ৰ কিউব মানে কি 5 3 বাৰ পূৰণ 5 3 বাৰ পূৰণ কৰিলে কিমান হয় 5ৰ ঘাত হৈছে 5ৰ তৃতীয় ঘাত অৰ্থাৎ 125 ইনটু 11ৰ বর্গ হৈছে 121 121 এই 125 125 আৰু 121 পূৰণ কৰিলে কি পাবা 15125 হ'ব কি এই 5 কিউব আৰু 11 স্কয়াৰৰ মান। 4 নম্বৰ 7 to the power 4 7 to the power 4ক যেতে মান নিৰ্ণয় কৰিবা 7 4 বাৰ পূৰণ কৰি লবা 7 7 গুণ 49 7 7 গুণ 49 এনেকৈ কৰিব পাৰা 2401 এই 2401 টো হ'ব কি 7ৰ চতুৰ্থ ঘাত। নেক্সট আমি 2 নম্বৰ কোশ্চেন লওঁ হাতত 2 নম্বৰটো দি আছে সূচকীয় ৰূপত প্ৰকাশ কৰা তোমালোকে কিতাপখন চাবা সলভ 3 পূৰণ 3 আছে 3 বাৰ 2 আছে 4 বাৰ 2 পূৰণ 2 ইয়াক যেতে সূচকীয় ৰূপত লিখিবা ৰাখি ইয়াত কেইটা আছে দুটা ৰাখি আছে বেলেগ এটা 3 আৰু এটা 2 যেতে 3 ক লিখিবা 3 কেইটা আছে মানে তাৰ মানে 3টা 3 ৰাখি থাকিব পাৱাৰ বিলাক কি হ'ব যোগ হ'ব তাৰ পিছত ইনটু 2 কেইটা আছে 2 সেম ৰাখি 2 আছে 4টা ইয়াৰ ওপৰত 4 ইয়াৰ সূচকীয় ৰূপ হ'ব এইটো
নাইবা তোমালোকে এনেকৈ কৰিব পাৰা 3 পূৰণ 3 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 সমাধান 3 কেইটা আছে এটা দুটা তিনটা 1 যোগ 1 যোগ 1 ইনটু 2 ইয়াৰ পাৱাৰ বিলাক 1 1 হৈ আছে 1 যোগ 1 প্লাস 1 প্লাস 1 নেক্সট 3 তিনিটা 1 যোগ হৈ আছে মানে 3 পূৰণ 2 2 এক কেইটা যোগ হৈ আছে 4টা 4 তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ এইটো হৈছে সূচকীয় ৰূপ নেক্সট 2 নম্বৰ তাৰ মানে ৰাখি ইয়াত আছে তিনিটা সেই তিনিটা ৰাখি ভিন ভিন এটা 5 আছে এটা 2 আছে এটা 3 আছে এই তিনিটা ৰাখি বেলেগ বেলেগ সংখ্যা ৰাখি হান মিহলি হৈ আছে তোমালোকে প্ৰথম সজাই লবা 5 কেইটা আছে নাইবা সৰুৰ পৰা ডাঙৰলৈ লিখা 2 কেইটা আছে 2 এটা দুটা তিনিটা 2 আছে তিনিটা 2 সিরিয়াল লিখিলা ইনটু 3 কেইটা আছে 3 আছে দুটা নেক্সট 5 আছে দুটা এতিয়া এই যে 2 কেইটা আছে রাখি ইয়া তিনিটা আছে তিনিটাই হ'ব ইনটু তিনিটা রাখি হ'ব কিন্তু এবাৰ নেক্সট 2 কেইটা আছে মানে তিনিটা আছে 3 ওপৰত 2 ৰ ঘাত দিবা তিনিটাৰ মানে নেক্সট 3 কেইটা আছে দুটা অৰ্থাৎ 3 ৰ ঘাত হ'ব 2 নেক্সট 5 ৰ ঘাত কেইটা আছে অৰ্থাৎ 5 কেইটা আছে দুটা আছে অৰ্থাৎ 5 ৰ ঘাত হ'ব 2 এইটোই তোমালোকৰ এই ৰাখিটোৰ সূচকীয় ৰূপ নেক্সট 3 নম্বৰ -4 into -4 into -4 into -4 এইটো দি আছে তাৰ মানে ৰাখি একেটাই ৰাখি হৈছে 4 4 এ পুনৰ ব্যৱহাৰ হৈছে অৰ্থাৎ 4 মানে -4 কেইটা -4 -4 আছে ইয়াত এটা দুটা তিনিটা চাৰিটা অৰ্থাৎ -4 টু দি পাৱাৰ 4 হয় এইটো নেক্সট 4 নম্বৰ ইয়াতে a আছে দুটা তাৰপিছত ইনটু b আছে দুটা ইনটু b তিনিটা আছে ইনটু c আছে দুটা ইয়াত a কেইটা আছে দুটা তাৰ মানে a স্কয়াৰ ইনটু b কেইটা আছে b মানে তিনিটা আছে অৰ্থাৎ b কিউব ইনটু c আছে দুটা মানে c স্কয়াৰ নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে এইখিনিয়ে মই ভিডিঅ'টোৰ মাধ্যমেৰে আগবঢ়াইছো জয় হিন্দ